নমস্কাৰ প্ৰীতিৰ ইউটিউব চেনেল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি লৈ আনিছোঁ এটা অন্যতম ৰেচিপি। এই ৰেচিপিটোত মইনো আপোনালোকলৈ কি আগবঢ়াই দিছোঁ তাক এবাৰ চাওঁ আহক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি মই মাছ আৰু পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'লে মানে ইয়াত মই দি দিম আদা আৰু নহৰুখিনি মই এনেকৈ চেটেলিয়াই থৈছোঁ আৰু আদাখিনি এনেকৈ সৰু সৰুকৈ মিহিকৈ কাটি থৈছোঁ। পিঁয়াজখিনি ধুনীয়াকৈ সিজি যোৱাত এতিয়া মই ইয়াত দি দিম চেটেলিয়াই থোৱা নহৰু আৰু আদাৰ পেষ্ট। ধুন্দুলিখিনি মই এনেকৈ কাটি থৈছোঁ, লগতে এটা সৰু সৰুকৈ কাটি থোৱা আলু, বাৰীৰ ধুন্দুলি ঘৰতে লাগিছে। দি দিম মই ধুন্দুলি। মাছখিনি সুন্দৰকৈ সিজি যোৱা ইয়াত মই এতিয়া পানী দি দিম। জোখমতে পানী দি দিছোঁ। এতিয়া ভাজিখিনি ভালকৈ সিজি উতল আহিলে ইয়াত মাছকেইটা মই দি দিম। এতিয়া আকৌ ঢাকনখন লগাই সিজিবলৈ থৈ দিওঁ। ধুন্দুলিখিনি কিমান সুন্দৰকৈ উতলি আছে। এতিয়া মই ধুন্দুলিখিনি দি দিম। বহুত সোৱাদ লগা হয় ধুন্দুলিৰ লগত এনেকৈ মাছ দি বনাই খালে মানে। সকলোৱেতো বনাই খায়েই, কাৰণ গৰমৰ দিনত ধুন্দুলি বহুত উপকাৰী। ই মানুহৰ শৰীৰত বহুতো ঠাণ্ডা কৰি ৰাখিব পাৰে গৰমৰ দিনত, আৰু ধুন্দুলি
পৰাপক্ষত গৰম দিনত খোৱাটো বহুতেই ভাল। মই এতিয়া ফ্ৰাই কৰি থোৱা মাছকেইটা ইয়াত দি দিছোঁ। দুটামান কাৱৈ মাছো আছিলে দেই, সেইকাৰণে সেইকেইটাও দি দিছোঁ। এইকেইটা 4টা আছিলে কাৱৈ মাছ, আৰু এইকেইটা শিঙৰা। মাছকেইটা যাতে ভাগি নাযায়, লাহেকৈ লৰাই মেলি সৰুকৈ গেছটো এতিয়া অকণমান কমাই দিছোঁ, মিডিয়ামত দি থৈছোঁ। 5 মিনিটৰ পিছত ইয়াক মই নমাই দিম। এয়া চাওক, হালধি তৰকাৰী মোৰ হৈ গ'ল ৰেডি। এতিয়া গেছটো অফ কৰি দিছোঁ। পৰাকৈ হৈ গ'ল। এয়া মই সুন্দৰকৈ বাতিত সজাই লৈছোঁ আৰু লগত লৈছোঁ পুৰা গৰৈ মাছ আৰু খৰিচা পিটিকা। ইয়াৰ ৰেচিপিটো মই দিয়া নাই কাৰণ সকলোৱে এইটো বনাব জানে। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ 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 ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। তেন্তে আজিলৈ ইমানতে সামৰিছোঁ। বাই।